নমস্কাৰ শিখো আসমিয়া চ্যানেলৰ নতুন এটা ভিডিও লৈ আপোনালোকক স্বাগতম আজি আমি আলোচনা কৰিম সিলাই মেচিন আসনিৰ বিষয়ে সৰকাৰি সিলাই মেচিন আসনিৰ মূল উদ্দেশ্য হৈছে মহিলা সবলীকৰণ এই আসনিৰ জৰিয়তে সৰকাৰে গ্ৰাম্য আৰু চহৰীয়া দুয়ো অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্য লৈছে যিসকল মহিলাই সিলাই কামত দক্ষ তেওঁলোকে এই মেচিন ব্যৱহাৰ কৰি তেওঁলোকৰ দক্ষতাৰে উপাৰ্জন কৰিব পাৰে এই আসনিয়ে এই দিশটো উখাৰিত কৰে এই আসনিৰ জৰিয়তে সৰকাৰে মহিলা এতিয়া জানিম প্ৰয়োজনীয় নথিপত্ৰ 1 বয়সৰ প্ৰমাণ কৰিবলৈ আধাৰ কাৰ্ড বা জন্মৰ প্ৰমাণপত্ৰ 2 ঠিকনা প্ৰমাণ কৰিবলৈ ভোটাৰ আইডি কাৰ্ড আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড তো AMDB যিখন নেকি আসামৰ অফিচিয়েল ওয়েবসাইট আছে এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব ভিজিট কৰাৰ পিছত নহলে মোৰ ডেসক্ৰিপশ্যনত লিংক পাব এই লিংকলৈ আপুনি আহিব অহাৰ পিছত আপুনি তলফালে গৈ আপুনি ইয়াত এটা এপ্লিকেশ্যন লেটেষ্ট বুলি এটা অপচন পাব ইয়াত আপুনি অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপচন আছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপুনি ইয়াত দেখিবলৈ পাব যে অনলাইন এপ্লিকেশ্যন ফৰ দ্য কোৰ্স BMLT এনেকুৱা আছে তাত লিখা আছে যে ডিস্ট্ৰিবিউশন অফ ফ্যাশন ডিজাইন মেচিন তো ইয়াতে আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াতে ওকে কৰি দিব ওকে কৰাৰ পিছত আপুনি কি কৰিব এই ক্যান্ডিডেট ফৰ্ম ফিলআপত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত কোৰ্সটো ইয়াত ক্লিক কৰিব আৰু ইয়াত আপুনি ডিস্ট্ৰিবিউশন অফ ফ্যাশন ডিজাইন মেচিন ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি ইয়াত কিছুমান ডিটেইলছ দিব লাগিব এই প্ৰয়োজনীয় বহাৰ পিছত আপুনি পাৰ্সোনাল ইনফৰমেশন দিব লাগিব যেনে ক্যান্ডিডেটৰ নাম মানে কাৰ নামত আপুনি এপ্লাই কৰিব সেই মহিলাগৰাকীৰ নাম আপুনি ইয়াত টাইপ কৰিব পিছত আপুনি ইয়াৰ ফাদাৰ্স নেম যিখন আছে এই ফাদাৰ্স নেমখন আপুনি ইয়াত টাইপ কৰিব লাগিব আৰু তেওঁৰ মোবাইল নম্বৰ এটা দিব যিখন ভ্যালিড মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো আপুনি ইয়াত এন্টাৰ কৰিব লগতে আপুনি ইয়াত তেওঁৰ যিখন কি মেল হয় না ফিমেল আপুনি ইয়াত ফিমেলত ক্লিক কৰিব ইয়াত আপোনাৰ গাঁৱৰ নামটো দিব লাগিব বেলিছখন দিব লাগিব ইয়াত আপোনাৰ পোষ্ট অফিচ দিব লাগিব আৰু আপুনি ইয়াত পুলিচ ষ্টেচন দিব লাগিব আপুনি ষ্টেটটো আপুনি ইয়াত কিন্তু সিলেক্ট কৰিব লাগিব পিছত আপুনি ইয়াত ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব আপোনাৰ ব্লকটো সিলেক্ট কৰিব পোষ্ট অফিচ যিখন আছে এটো সিলেক্ট কৰিব আৰু ডেট অফ বাৰ্থটো সিলেক্ট কৰিব যিখন কি আধাৰ কাৰ্ডত আছে তাৰপিছত আপুনি আধাৰ কাৰ্ড নম্বৰটো ইয়াত এন্টাৰ কৰিব ইয়াত কিন্তু সকলো বস্তুবিলাক দিবই লাগিছে ৰিকমেন্ড বুলি এটা চিহ্ন আহি গৈছে চাইছে তো দিবই লাগিব কোনো বক্স আপুনি এৰি দিব নোৱাৰে তাৰপিছত আপুনি 3 নম্বৰ অপচনত কোৱালিফিকেশন ইনফৰমেশন আপুনি ইয়াত ক্লিক কৰি আপুনি এসএস পাস কৰিছে না এসএস আছে না গ্ৰেজুৱেচন আপুনি ইয়াত সিলেক্ট কৰিব লাগিব তাৰপিছত আপুনি ইয়াত আপুনি আদার্স ইনফরমেশন আপুনি ইয়াত কাস্ট কি আপোনাৰ যিখন কি জেনাৰেলিটি ক্লিক কৰিব যদি আপোনাৰ OBC হয় যেটো আছে এটো সিলেক্ট কৰিব তাৰপিছত আপুনি ইয়াত যিখন কি আপুনি এটা আপুনি ৰিলিজনখন সিলেক্ট কৰিব মই এটা কথা কৈ দিছো যে ইয়াত কিন্তু অকল মাইনৰিটিৰ কাৰণে দিয়া হৈছে যদি আপুনি হিন্দু হয় কিন্তু আপোনালোকে এটো এপ্লাই কৰিব নোৱাৰিব তাৰপিছত ইয়াত আপুনি এনুৱেল ফ্যামিলি যিখন কি এনুৱেল ইনকাম আছে হেটো আপুনি ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপুনি তলফালে লৈ আহিব তাৰপিছত আপুনি 5 নম্বৰ ডকুমেন্ট আপলোড কৰিব লাগিব ইয়াত আপুনি কি কৰিব ক্যান্ডিডেটৰ যিখন কি পাছপোৰ্ট আকাৰৰ ফটো এই ফটোখন আপুনি ইয়াত আপলোড কৰিব লগতে ক্যান্ডিডেটৰ সিগনেচাৰটো আপলোড কৰিব আৰু আধাৰ কাৰ্ডটো আপলোড কৰিব ইয়াত আধাৰ কাৰ্ড আপন এনি ডকুমেন্টছ বুলি কৈছে গতিকে আপুনি এটো PDF ফৰম্যাটত আপোনাৰ 500 KB ভিতৰত PDF ফৰম্যাটত আপুনি আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ডটো আপলোড কৰি দিব লগতে আপুনি দুনো সাইড আপলোড কৰিব ব্যাক আৰু ফ্ৰন্ট সাইডটো আপলোড কৰি দিব তাৰপিছত আপুনি এড্ৰেছ প্ৰুফত দিব লাগিব আধাৰ কাৰ্ড আপোনাৰ ব্যাক এণ্ড ফ্ৰন্ট সাইডটো আপুনি দি দিব আধাৰ কাৰ্ড PDF কৰি দিব আপোনাৰ লেটেষ্ট স্কুল সাৰ্টিফিকেট আপুনি লাষ্ট কোনটো আপুনি সাৰ্টিফিকেট এডুকেশন কোৱালিফাই সাৰ্টিফিকেট আপুনি পাইছে এটো আপুনি দিব SSLC হ'ব পাৰে বা গ্ৰেজুৱেচনটো হ'ব পাৰে তাৰপৰা আপুনি ইনকাম সাৰ্টিফিকেট দিব আপুনি ইনকাম সাৰ্টিফিকেট যেটো আছে এটো আপুনি এই আপুনি ব্লকৰ পৰা নবনাই আপুনি এটো কি কৰিব অনলাইনৰ পৰা বনাই লব অনলাইন আজি অনলাইন বনাব পৰা যায় আৰু হেতু একসেপ্টেবল হয় তো ইয়াতে আপুনি ইনকাম সাৰ্টিফিকেট প্ৰুফটো দিব তাৰপিছত আপুনি ইয়াত এজৰ প্ৰুফ কাৰণে আপুনি SSLC বা আপোনাৰ এডমিট কাৰ্ড আপুনি ইয়াত দিব পাৰে দি পেলাই আপুনি সাবমিটত ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি সাবমিটত ক্লিক কৰিব তেতিয়া কিন্তু আপোনাৰ মোবাইলত এটা OTP আহিব আৰু OTPটো ফিল কৰাৰ পিছত কিন্তু আপোনাৰ লাষ্ট এটা পেজ ওলাব আৰু আপোনাৰ এইখন পেজলৈ ৰিডাইৰেক্ট কৰিব আৰু এটো হৈছে লাষ্ট পেজ এইটো পেজ আপুনি এটা ৰিসিপ্ট আহি যাব এনেকৈ আপুনি কিন্তু এপ্লাই কৰিব পাৰে আশা কৰো ভিডিওটো ভাল পাইছে